Hello guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভালে মই নতুন এটা ভিডিঅ'ৰ সৈতে কবিতা কিচেন এণ্ড ব্লগ কেৰি আৰু এতিয়া হওক আপোনালোকে ভিডিঅ'টো চাবলৈ ৰেডি আজি এটা নতুন ভিডিঅ' লৈ আহিছো ৰেচিপি চিকেন কাৰী ৰেচিপি ভিডিঅ'টো যেন আপোনালোকে সম্পূৰ্ণকৈ চাই আৰু মোৰ চেনেলত যদি কোনোবাই পোন প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো যেন অন কৰি দিয়ে ব্লগ তেতিয়াহ'লে ভিডিঅ'টো চাওঁ মই এইটো কাষ্টমাৰ মাংস লৈ লৈছোঁ কিন্তু ভালদৰে ধুই পাখলি ৰেডি কৰি লৈ ল'লোঁ এতিয়া মই এতে ডাঙৰ সাইজৰ পিয়াজ এটা কাটি লৈছোঁ এইটো দি দিম জলকীয়া কম দিব লাগিব যিকোনো হওক ল'ৰা ছোৱালী খাব নোৱাৰিব জ্বালা দিলে ইয়াতে পিয়াজটো দি দিলোঁ মই এইখিনি আধা ঘণ্টা বা 1 ঘণ্টা কাৰণে মেৰিনেট কৰি ৰাখি দিম মাখি কিনে নিমখ দি দিলোঁ ইয়াতে মই এতিয়া নিমখ দিলোঁ এতিয়া মিঠাতেল দি দিছোঁ হালধি দি দিলোঁ এতিয়া মই কাঁচা দৈ দি দিম 2 চামুচ কাঁচা দৈ 2 চামুচ দি মই কিনে ধুনীয়াকৈ এইখিনি ভালদৰে মাখি ল'ম অলপ সময় সানি থৈ দিব লাগিব এইখিনি মই আধা ঘণ্টা বেছি থাকিলেও কথা নাই মই এতিয়া ঢাকি থৈ দিলোঁ এইখিনি এতিয়া মই জিৰা আদাখিনি ৰেডি কৰি লওঁ তুলি তেল গৰম হৈ গৈছে তেল দি দিছোঁ ইয়াতে তেলখিনি গৰম হওঁতে মই ইয়াতে দি 2খন তেজপাত আৰু 2টা লং দি দিছোঁ খালি আৰু এটা পিয়াজ কাটি ৰাখিছোঁ এই পিয়াজখিনি অকণমান ভাজি ল'ম ভালদৰে আৰু মাংসটো মই ৰাখিব 2 ঘণ্টা হৈ গৈছে আৰু ইয়াতে মই আদা নহৰু জিৰা পেষ্ট কৰি লৈছোঁ এইখিনিও মাংসখিনিৰ লগত একেলগে মিলাই লৈ ল'ম মছলাটো অকণমান দেৰিকৈ দিছোঁ আৰু এনেকৈ মই মাখি লৈ লৈছোঁ এতিয়া পিঁয়াজখিনি ভজা হৈ গৈছে আৰু দেখিছে মই তেল অকণমান দিছোঁ সেইকাৰণে মই মাংসখিনিত আগতে তেল দি মাখি ৰাখিছিলোঁ সেইকাৰণে মাংসখিনিত তেলটো অকণমান কম দিছোঁ এতিয়া মই মাংসখিনি দি দিম মাংসখিনি বহাই দি অকণমান সময় লাৰি দিম ভালদৰে আৰু ইয়াতে মই 3টা আলু দি দিছোঁ সৰু সাইজৰ মাংসৰ লগতে ভাজি ল'ম আৰু আপোনালোকে আলুটো ফ্ৰাই কৰি ল'ব পাৰে মই নল'লোঁ ইয়াতে মাংসতে দি দিছোঁ মই মাংসখিনি 10 মিনিটমান ভাজি লৈছোঁ দেখিছে গেছটো কমাই এতিয়া মাংসখিনি পুৰা ভালদৰে সিদ্ধ হৈ গৈছে আলু সিদ্ধ হৈছে আপোনালোকে যে দেখিছে আলু ভাঙি দেখাই দিলোঁ আলু সিদ্ধ হৈছে মাংস সিদ্ধ হৈছে আৰু এতিয়া মই এইটো মাংস ৰখা বাতিটোৱে আখলি অকণমান পানী দি দিম বেছি জোল নকৰোঁ মাংসটো অকণমান আৰু ভাজি ল'ম এইখিনি পানীখিনি শুকাই ল'ম আৰু মই ইয়াতে একদমেই গুড়া মছলা ব্যৱহাৰ কৰা নাই আৰু কম মছলাতে বনাম এতিয়া দেখিছে পানীখিনি দিছিলোঁ যে শুকাই গ'ল একদম তেল ওলাইছে মাংসখিনি আৰু দেখিছে কম তেলতে বনালোঁ মই ইয়াতে এবাৰ পানী দি দিম আৰু অকণমান সিদ্ধ হ'ব দিম পানীখিনি একেবাৰে শুকাব দিম বেছি জোল নাৰাখোঁ দুপৰীয়াৰে দালি আছে হৈ গৈছে দেখিছে জোলখিনি একেবাৰে শুকাই গ'ল
আৰু মাংসখিনি হৈ গৈছে এতিয়া ৰেডি আৰু ইয়াতে দি দিম মই গৰম মছলা আৰু ইয়াৰ লগত কেইটামান দি দিছোঁ মই বটি জালুক জলকীয়া দিয়াই নাছিলোঁ সেইকাৰণে জালুক কেইটামান বটি দিছোঁ মাংসখিনি এতিয়া গেছ বন্ধ কৰি দি দিম আৰু ইয়াতে অকণমান দি দিলোঁ বাটাৰ আপোনালোকে দিলেও দিব পাৰে মই বাটাৰ দিলোঁ অলপমান ল'ৰা ছোৱালী খাই ভাল পাব থাকিলে দিলে হয় নাথাকিলে একো নাই এতিয়া ভাতৰ লগত খাব ৰেডি আৰু দেখিছে মাংসখিনি ইমান ধুনীয়া হৈছে এতিয়া দেখিছে মাংসটো পূৰা বাতিত লৈ ল'লোঁ খাবলৈ আৰু মোৰ মাংসৰ আঞ্জা পূৰা ৰেডি আপোনালোকক কেনেকুৱা লাগিল ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে আৰু আজিলৈ এৰিলোঁ বাই বাই গাইজ